নমস্কাৰ বন্ধুসকল, মই বিনোদ শৰ্মা। আজি আপোনালোকৰ আগত নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকৰ আগত আহিছোঁ। বন্ধুসকল, আজি আমি গুগল একাউণ্টটো কেনেকৈ খোলে তাৰ বিষয়ে জানিম। আপোনাৰ মোবাইলত যদি গুগল একাউণ্ট খোলা নাই, আপুনি যদি গুগল একাউণ্ট খুলিব বিচাৰিছে, কেনেকৈ খোলে যদি জনা নাই, তেনেহ'লে এইটো ভিডিঅ' চাই থাকক। আপুনি কেনেকৈ গুগল একাউণ্ট খোলে জানিব পাৰিব। যদি বন্ধুসকল আপোনাৰ গুগল একাউণ্ট খোলা আছে আৰু যদি আপুনি আৰু এটা যদি গুগল একাউণ্ট খুলিব বিচাৰিছে, তেতিয়াও এইটো ভিডিঅ' চাই থাকক, মই আপোনাক দেখাই আছোঁ। জিমেইলত যাব। গুগল একাউণ্ট খুলিবলৈ জিমেইলত যোৱাৰ পিছত আপুনি ইয়াত মোৰ যিহেতু এটা একাউণ্ট খোলা আছে, সেইকাৰণে মোৰ ইমেইল আইডিটো শ্ব' কৰিছে। যদি একাউণ্ট খোলা নাথাকে তাক চেক ইনফো দেখাব। মই ইয়াত দবাই দিয়াৰ পিছত আপোনাৰ এড একাউণ্ট কৰিবলৈ কৰিলোঁ। এড একাউণ্ট কৰাৰ পিছত গুগলত চিলেক্ট কৰিলোঁ। গুগলত চিলেক্ট কৰাৰ পিছত আপোনাৰ মোৰ পেটাৰ্ণ এটা আছে, পেটাৰ্ণটো কৰি দিলোঁ। চেকিং ইনফো দেখাইছে, চেকিং ইনফৰমেশ্যন দেখাই আছে। ইয়াত দেখাইছে আপোনাৰ ক্ৰিয়েট এ নিউ একাউণ্ট। ইয়াত মই নাম দিলোঁ। মোৰ নামত মই নোখোলোঁ, মই এটা বেলেগ নামত খুলিম, সঞ্জিত শৰ্মা। নেক্সট কৰিলোঁ। ডেট অফ বাৰ্থ চিলেক্ট কৰিবলৈ কৈছে, মই চিলেক্ট কৰিলোঁ ডেট অফ বাৰ্থ। তাৰপিছত কৈছে জেণ্ডাৰত কৰিলোঁ, মেল কৰিলোঁ। তাৰপিছত নেক্সট কৰি দিলোঁ। নেক্সট কৰাৰ পিছত এতিয়া মোক মেইল আই ডি বনাব কৈছে। মই ধৰি লওক SANJIT সঞ্জিত SHARMA 123 নেক্সট কৰি দিলোঁ। এইটো অলৰেডি কোনোবা এইটো ইমেইল আই ডি আছে মানুহৰ, সেইকাৰণে এইটো হোৱা নাই। লগত SLP যোগ কৰি 123 নেক্সট কৰি দিলোঁ। এইটো বনি গ'ল ইমেইল আই ডিটো। এতিয়া পাছৱৰ্ড বনাব কৈছে, মই SAMJIT দি কিনে 123 কৰি দিলোঁ। তাৰপিছত আকৌ ইয়াত কনফাৰ্ম কৰিবলৈ কৈছে, SANJIT 123 কৰি নেক্সট কৰিলোঁ। এতিয়া মোৰ এনেকৈ এইটো আমাৰ ইমেইল আই ডি বনি গ'ল। এইটো মই এতিয়া এইটো য়েছ কৰিলে ইমেইল আই ডি বনি যাব। মই যিহেতু নকৰোঁ, কাটি দিছোঁ মই এইটো। বন্ধুসকল, আজি আপোনালোকে জানিলে যে গুগল একাউণ্ট কেনেকৈ খোলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা দিব। যদি আপুনি চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।